আহক আহক গাইছ আহক আহক আৰু ইয়াতে আহিলোঁ আৰু আহি চাওঁ একদম কি বঢ়িয়া একদম পৰিৱেশ গাইজ আপোনালোকে সকলোৱে চাব কিন্তু এই ভিডিঅ'টো গাইজ সকলোৱে আপোনালোকক মৰম দিব এই ভিডিঅ'টো একদম শেষলৈ চাই থাকিব একদম লাষ্ট টু ফাৰ্ষ্ট পৰ্যন্ত চাব ভিডিঅ'টো কিবা এটা চাই নিশ্চয় ভাল পাব গাইজ বলক আৰু গাইজ এনেকৈ আমি একদম পাহাৰে মাজে মাজে আমি এতিয়া গৈ আছোঁ বলক মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে আপোনালোকৰ কি খবৰ সকলোৱে নিশ্চয় ভাল মোৰো বহুত ভাল আৰু বৰ্তমান আজি ভিডিঅ'টো আমি চাহ বাগিচাৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ বহুত দিন হয় আপোনালোকৰ বাবে এদিন দিওঁ দুদিন নিদিওঁ লং ভিডিঅ' তাৰ কাৰণে ভাবিছোঁ যে মোক সকলোৱে বৰ্তমান কৈ থাকে যে তোমাৰ এদিন ভিডিঅ' বা দুদিন ভিডিঅ' বা কিয় এইবাৰৰ পৰা ভাবিছোঁ যে মই একদম পুৰা আপোনালোকৰ ৰেগুলাৰ ভিডিঅ' দিব মই চেষ্টা কৰিম তাৰ কাৰণে আৰু বৰ্তমান আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ একদম চাহ বাগিচাৰ পৰা আৰু আপোনালোকে একদম শেষলৈ চাই থাকক ভিডিঅ'টো আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈছে কি আপোনালোকক সকলো জনাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই ইউটিউব চেনেল যদি ব্লগলৈ স্বাগতম জনালোঁ মোৰ আজিৰ ভিডিঅ'লৈ তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান ইয়াৰ পৰা চাওঁ একদম চাহ বাগিচাটো কি বঢ়িয়া লাগে গাইছ চাওক ইয়াতে এনেকৈ একদম চাহ বাগিচাটো ইয়াৰ পৰা এনেকৈ চালে একদম চাওক কি বঢ়িয়া দেখে আৰু ইফালেও চাওক এইবিলাক গাছ চাছ আছে ইফালৰ পৰা কি বঢ়িয়া লাগে তেতিয়াহ'লে এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ইয়াতে বাগানতো আহে তেতিয়া বাগানত আহিলে ইয়াতে আপোনালোকে অলপমান জিৰাব আপোনালোকৰ তাত আছে আপোনালোকে বহুতেই গমেই পায় সেইটো চাই এটা চাংঘৰ ইয়াতে এনেকৈ একদম বনাই থৈ দিছে আপোনালোকে ইয়াতে আহিলে খালি এনেকৈ অলপমান আপোনালোকে ছায়া ৰ'দ বেছি দিলে এনেকৈ আপোনালোকে বহিব পাৰিব আৰু ময়ো ভাবিছোঁ যে অলপমান আপোনালোকৰ যদি দেখাও একে ভিডিঅ'টো অলপমান বহি চহি দিওঁ বাপৰে বাপ এনেকৈ উঠা নাযায় গাইছ একদম এনেকৈ উঠিব লাগিব আৰু এনেকৈ আপোনালোকে সোমাব পাৰিব গাইছ একদম বঢ়িয়া পিছত আৰু আপোনালোকক বাগিচাটো আপোনাৰ চাহ বাগিচাটো আপোনালোকক দেখামেই ফাৰ্ষ্ট আৰু অলপমান আগত এটা ভিডিঅ' বনাই আহোঁ আপোনালোকে ভাল এটা জেগাত আপোনালোকে নিশ্চয় বহুত এইটো জেগাত বহুতৰ ভিডিঅ'ত আপোনালোকে দেখা নাই আৰু বহুতে দেখিছেও আজি মই আপোনালোকক লৈ গৈ আছোঁ আৰু উঠি গ'লোঁ এনেকৈ বাইকত আৰু এতিয়া যাব লাগে মনলে উভতি আহে লৰালি মই ৰ'দটো বেছি দিছে আজি একদম কেমেৰা ফালে আহি যায় একদম ৰ'দত কেনেকুৱা বা দেখিব পাইছে একদম গম নাপাওঁ ৰ'দটো আজি একদম পুৰা বেছি একদম আপোনালোকৰতো কোৱাই নহ'ল আজি ক'ত গৈ আছোঁ গাইজ একদম ভাঙা পাহাৰত গাইজ আপোনালোকে গমেই পায় বহুতৰে ভিডিঅ' আপোনালোকে দেখিছে নাই সেইকাৰণে ক'ব নোৱাৰিলেও কিন্তু আপোনালোকক লৈ গৈ আছোঁ আজি ভাঙা পাহাৰত তেতিয়াহ'লে বলক চাই আহি পালোঁ গাইজ এনেকৈ একদম ভাঙা পাহাৰ বৰ্তমান এতিয়া ভাঙা পাহাৰৰ একদম ভিতৰলৈ সোমালোঁ আৰু এনেকৈ ইফালে যাব লাগিব চাওক গৈ আছোঁ কিন্তু ভাঙা পাহাৰত একদম ভাঙা ৰাস্তা দি গৈ আছোঁ চাওক এইবিলাক চাওক একদম ভাঙা ৰাস্তা চাওক উপায় নাই গাইজ ভাঙা ৰাস্তাটো ভাঙা ৰাস্তা দি যাব লাগিব ন গাইজ এতিয়া একদম গৈ আছোঁ গাইজ কি ঠিকনা বে চাওক গাইজ একদম কি ঠিকনা ৰাস্তাবোৰ চাওক আপোনালোকক এনেকৈ দৌৰি মই আপোনালোকক ভাঙা পাহাৰৰ ওপৰৰ ফালে আপোনালোকক লৈ গৈ আছোঁ চাওক গাইজ ভাগাৰে লাগে গাইজ চাওক একদম পূৰা ওপৰত আহিলোঁ একদম ভাঙা পাহাৰৰ আৰু এইবিলাকে হ'ল একদম ভাঙা পাহাৰ আৰু এইবিলাক গৰুবোৰে একদম মানে ঘাঁহ খাই আছে চাওক আৰু তলত এনেকৈ একদম পানী টাইপৰ পুখুৰী টাইপৰ নিচিনা হৈ আছে চাওক গাইজ কি বঢ়িয়া এনেকৈ আহি পালোঁ একদম ভাঙা পাহাৰত আপোনালোকে চাওক মোৰ পাছফালে আপোনালোকে দেখা পাই আছে এইবিলাক হ'ল একদম ভাঙা পাহাৰ এইবিলাকো একদম ভাঙা পাহাৰ চাওক গাইজ চাওক একদম চব ভাঙা পাহাৰ এইবিলাকো পাহাৰ আৰু মই আছোঁ এনেকৈ একদম ভাঙা পাহাৰৰ মাজত মানে একদম মানে ওপৰতে আছোঁ পাহাৰৰ কোনোটা একদম তলত আৰু গাইজ আৰু ইফালে কি বঢ়িয়া আৰু ইফালে তলত একদম পুৰা সৰু কৰিছে একদম মানে এই ভাঙা পাহাৰৰ অলপ ইফালে অলপমান গৈ আছোঁ আগৰফালে আহক আপোনালোকে আহক একদম ওপৰলৈ গৈ আছোঁ গাইজ আহক আৰু গাইজ বহুতে সুধিছিল যে ভাঙা পাহাৰত যাবি আজি ফাইনেলি একদম ভাঙা পাহাৰত আহিলেও একদম ভিডিঅ' কৰিব একদম বঢ়িয়া লাগিল ঠাইটো আপোনালোকে ভিডিঅ'টো সকলোৱে চাব আৰু আপোনালোকৰ যদি ক'ৰবাত বেলেগত যদি একদম ভাল ঠাই আছে আপোনালোকে মোক কমেণ্টত ক'ব তাতে মই যাবলৈ চেষ্টা কৰিম ভিডিঅ' কৰিবলৈ আৰু এইখিনি ভাঙা পাহাৰত আহিব কোৱাৰ কাৰণে মই বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ মোক বহুতে কৈছিল দুই এজন দাদাই কৈছিল যে ভাঙা পাহাৰত যাই ভিডিঅ' কৰিব তাৰ কাৰণে বৰ্তমান আজি আহিলোঁ আৰু আপোনালোকৰ ঠাইটো যদি এনেকুৱা ক'ৰবাত ভাল জেগা আছে ভিডিঅ' কৰিব আপোনালোকে মোক কমেণ্টত ক'ব তেতিয়াহ'লে কি বঢ়িয়া আছে একদম ঠাইটো আহক গাইজ আপোনালোকে চাওক মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি আৰু গাইজ এনেকৈ এটা আপোনালোকক একদম ভাঙা পাহাৰত দেখালোঁ একদম ঘামি চামি একদম চেচ গাইজ একদম ভিডিঅ' কৰা একদম সহজ নহয় গাইজ
একদম ঘামি ঘামি একদম গাইজ আপোনালোকে সকলোৱে চাব কিন্তু এই ভিডিঅ'টো গাইজ সকলোৱে আপোনালোকক মৰম দিব এই ভিডিঅ'টো একদম শেষলৈ চাই থাকিব একদম লাষ্টটো ফাৰ্ষ্ট পৰ্যন্ত চাব ভিডিঅ'টো কিবা এটা চাই নিশ্চয় ভাল পাব গাইজ বলক এই চাৰু ভাই কি আগত যাইছ অলপ লাহে লাহে যা ইমান জোৰে জোৰে যাইছ আৰু গাইজ চাওক এনেকৈ আপোনালোকে কোৱাৰ কাৰণে বৰ্তমান আজি ফাইনেলি আহি পালোঁ একদম ভাঙা পাহাৰ আপোনালোকক আপোনালোকক দেখাইছোঁ বেক কেমেৰা দি চাওক আৰু কিবা এটা আহি কিন্তু ইয়াতে পূৰা ভাল আছে পূৰা শান্তি জেগা একদম পূৰা বঢ়িয়া একদম গৰুবোৰে ইয়াতে ঘাঁহ খাই আছে আৰু পাহাৰৰ ওচৰতে আৰু কি বঢ়িয়া একদম ঠাণ্ডা পৰিৱেশ একদম মানে পূৰা একদম আপোনালোকে মানে আহি নিশ্চয় কিবা এটা ভাল পাব আপোনালোকে যোনে যোনে অহা নাই আপোনালোকে আহিবচোন আপোনালোকে ভাঙা পাহাৰ এনেকৈ একদম গাড়ীখনত একদম পূৰা বহি ল'লোঁ এতিয়া বহুত হ'ল আপোনালোকৰ ভিডিঅ' চিডিঅ' আপোনালোকক দেখালোঁ এতিয়া যাব লাগে আৰু বেছি দেৰি নকৰোঁ এনেকৈ গাড়ীখন একদম ষ্টাৰ্ট কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ এতিয়া একদম পাহাৰৰ মাজেদি আৰু বৰ্তমান এইফালে যদি চব গৰু আনিব গৈ আছোঁ বলক আৰু এটা বঢ়িয়া এটা ঠাই আছে চাগে আপোনালোকে এই গাছবোৰ চাওকচোন এই গাছবোৰ চাগে এই গাইজ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব যোনে যোনে মোৰ চেনেলটো নতুন আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰিব আজি ভাঙা পাহাৰত আহিলোঁ আপোনালোকক সকলোৱে মোক কমেণ্ট কৰাৰ বাবে আহিলোঁ আপোনালোকক আৰু মোৰ নতুন নতুন ভিডিঅ' আহি আছে সকলোৱে আপোনালোকে মৰম দিব আৰু আপোনালোকৰ ঠাইত যদি এনেকুৱা কিবা ভাল ভাল যদি ঠাই আছে আপোনালোকে মোক কমেণ্টত ক'ব বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই